নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে লৈ আহিছোঁ পুনৰ এটি নতুন বায়োগ্ৰাফী ভিডিঅ'। বন্ধু বান্ধৱীসকল, আজি মই লৈ আহিছোঁ ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা বৃষ্টি ধাৰাবাহিকৰ সমীৰৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰা অভিনেতাগৰাকীৰ প্ৰকৃত পৰিচয়। বন্ধু বান্ধৱীসকল, অভিনেতাগৰাকীৰ প্ৰকৃত নাম হৈছে দিব্যজ্যোতি দাস। তেখেতৰ ঘৰ হৈছে গুৱাহাটীৰ উলুবাৰীত। তেখেতৰ জন্ম হৈছিল 1978 চনত। তেখেতৰ হবি হৈছে এক্টিং। বন্ধু বান্ধৱীসকল, তেখেতৰ পৰিয়ালত মাক, দেউতাক, ভনী আৰু এগৰাকী ভাইটি আছে। তেখেতৰ দেউতাকৰ নাম হৈছে বিৰাজমোহন দাস আৰু মাকৰ নাম হৈছে মালা দাস। তেখেতৰ ভাইটিৰ নাম হৈছে ৰূপকম জ্যোতি দাস, যিগৰাকী হৈছে এজন অভিনেতা, আৰু ভনীয়েকৰ নাম হৈছে মনীষা দাস। বন্ধুসকল, এইবাৰ জানো আহক আমি তেখেতৰ শিক্ষাৰ বিষয়ে। তেখেতে আৰ্য কলেজৰ পৰা অৰ্থনীতি বিভাগত মাষ্টাৰ ডিগ্ৰী কমপ্লিট কৰিছে। বন্ধু বান্ধৱীসকল, তেখেতৰ অভিনয় জগতৰ কথা ক'বলৈ গ'লে তেখেতে ক্লাছ 10ৰ পৰা অভিনয় কৰে। পিতা পুত্ৰ নামৰ ছবি এখনত চাইল্ড আৰ্টিষ্ট হিচাপে তেখেতে অভিনয় কৰে। তেখেতে বহুকেইখন ছবি, থিয়েটাৰ আৰু ধাৰাবাহিকত অভিনয় কৰিছে। তেখেতে অভিনয় কৰা ছবিকেইখনমানৰ নাম হৈছে বাৰুদ, সৰু বোৱাৰী, কন্যাদান, অন্য এক যাত্ৰা, আৰু তেখেতে কহিনুৰ থিয়েটাৰতো অভিনয় কৰিছে। ছবি আৰু থিয়েটাৰৰ লগতে তেখেতে বহুকেইখন জনপ্ৰিয় ধাৰাবাহিকত অভিনয় কৰে। আহিনৰ আবেলি, ৰাধা ইত্যাদি বিভিন্ন ধৰণৰ ধাৰাবাহিকত অভিনয় কৰা দেখা যায়। তেখেতৰ এখন জনপ্ৰিয় ধাৰাবাহিক হৈছে আহিনৰ আবেলি। বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু আহিনৰ আবেলি ধাৰাবাহিকখন উপভোগ কৰিছিলনে? আৰু তেখেতে এতিয়া বৰ্তমান বৃষ্টি ধাৰাবাহিকত সমীৰৰ ককায়েকৰ চৰিত্ৰত অভিনয় কৰি আছে। প্ৰিয় বন্ধু বান্ধৱীসকল, আপোনালোকে বাৰু সমীৰৰ ককায়েক অৰ্থাৎ দিব্যজ্যোতি দাসৰ অভিনয় চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাবচোন। আৰু বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে এটি লাইক কৰি দিব। আকৌ লগ পাম এটি নতুন বায়োগ্ৰাফী ভিডিঅ'ৰ সৈতে। আজিলৈ ধন্যবাদ।